Okay, hi, hello, namaskar, and welcome to my another video. আজি ভিডিঅ'টোত আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে MD Vlogs। তো বলক তেনেহ'লে আজি বেছি পলম নকৰি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে মই কিহৰ ওপৰত মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ, ঠিক আছে? তো অসমত এখন ফ্ৰেছ পাছপোৰ্ট আপোনালোকে কেনেকৈ ওলাব আৰু পাছপোৰ্টখন কি কাৰণে লাগে আপোনালোকে চবেই জানেই। তো পাছপোৰ্টখন হ'লেহে আপোনালোকে বিদেশ ভ্ৰমণ কৰিব পাৰিব, ঠিক আছে? তো সেইটো কাৰণে আজি কেনেকৈ এপ্লাই কৰিব এখন পাছপোৰ্ট, এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কি ডকুমেণ্টছ আপোনালোকক দৰকাৰ হ'ব, তো এইটো বিষয়লৈ আপোনালোকৰ মাজত মই মেঘাল সিঙে আৰু আপোনালোকে চাই আছে MD Vlogs। তো বলক তেনেহ'লে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰথম কামটো কি কৰিব লাগিব, আপোনালোকে পাছপোৰ্ট সেৱা বুলি কয়, আজিকালি এণ্ড্ৰইডতো পায়, এণ্ড্ৰইড আপোনাৰ প্লে ষ্ট'ৰত পায়, পাছপোৰ্ট সেৱা বুলি কয়। তো এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, তাতে অ'পেন কৰিব। মই আপোনালোকক দেখাই দিম বাৰু, স্ক্ৰীণত আপোনালোকক মই দেখাই দিম কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ তাত গৈ এপ্লাই কৰিব, ঠিক আছে? তো আপোনালোকে এপছটো ডাউনলোড কৰাৰ পাছত এপছটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি কি কৰিব, অ'পেন কৰাৰ পাছত আপোনাৰ ফৰ্মখন ফিল আপ কৰিব। তাত ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আহিব আপোনাৰ নাম আহিব, বাৰ্থ চাৰ্টিফিকেট, আপোনাৰ বাৰ্থ ডেট আৰু আপোনাৰ যিখিনি আছে আধাৰ নাম্বাৰ, আপোনাৰ ভোটাৰ ID, তো তেনেকুৱা ধৰণৰ ডকুমেণ্টছ কিছুমান বিচৰা হ'ব আপোনাক। তো সেই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে তাত ছাবমিট কৰিব। তাতে ছাবমিট কৰাৰ পাছত আপোনালোকৰ কি হ'ব, আপোনাৰ এপইণ্টমেণ্ট ডেট এটা দিয়া হ'ব, ঠিক আছে? আৰু সেই এপ্লাই আপুনি এপছটোতে আপুনি এপ্লাই কৰিব পাৰে, নহ'লে অনলাইনতো পায়। পাছপোৰ্ট সেৱা বুলি কয়, আপোনাৰ গুগলত চাৰ্চ কৰিলে পাব। পাছপোৰ্ট সেৱা বুলি আপোনালোকে চাৰ্চ কৰিব, তাতে আপোনালোকে পাই যাব যে পাছপোৰ্ট সেৱা, ঠিক আছে? passportsewa.com বুলি মাৰিলেও আহি যাব। ঠিক তেনেকৈ আপোনালোকে চাৰ্চ কৰি তাতে আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পাছত আপোনালোকক এটা এপইণ্টমেণ্ট ডেট দিয়া হ'ব আৰু সেই ডেটটো মতে আপুনি পাছপোৰ্ট সেৱা অফিচলৈ, আপোনালোকৰ ওচৰত য'তেই আছে অফিচ, তো তালৈ আপোনালোকে যাব লাগিব, ঠিক আছে? পাছপোৰ্ট সেৱা অফিচলৈ যোৱাৰ পাছত আপোনালোকক তাত আকৌ নতুনকৈ আপোনালোকৰ ডকুমেণ্টছবিলাক ৰিচেক কৰা হ'ব। আপোনালোকৰ যি চব আপোনালোকে অৰিজিনেল লৈ যাব অফিচলৈ, পাছপোৰ্ট সেৱা অফিচলৈ আপোনালোকে চব অৰিজিনেল কাগজ পত্ৰখিনি লৈ যাব। আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, আপোনাৰ বেকগ্ৰাউণ্ডত আৱাজ আহি আছে, আপোনালোকে ইগন'ৰ কৰিবকে। তো আপোনালোকে গোটেইখিনি ডকুমেণ্টছ তালৈ লৈ যাব অফিচলৈ। অফিচত আপোনালোকৰ চেক কৰাৰ পাছতে মাহমানৰ পাছতে আপোনালোকৰ পাছপোৰ্টখন আপোনালোকৰ ঘৰলৈ, আপোনালোকৰ ডাকঘৰৰ যোগেৰে, পষ্টৰ যোগেৰে আপোনালোকৰ ঘৰলৈ আহি পাছপোৰ্ট আছে। এখন হৈছে আপুনি দুটা প্ৰকাৰে আপুনি এপ্লাই কৰিব পাৰে, ক'বলৈ পাহৰি গৈছিলোঁ। দুটা প্ৰকাৰে আপুনি এপ্লাই কৰিব পাৰে। প্ৰথম আপুনি এপ্লাই কৰিব পাৰে আপুনি তৎকাল বুলি এটা আছে সুবিধা, আৰু এটা নৰ্মেল, ঠিক আছে? আপুনি যদি তৎকাল কৰে আপোনাৰ অতি সোনকালে বনি আহিব, 15 দিনৰ ভিতৰত আপোনাৰ পাছপোৰ্টখন বনি আহিব। আৰু তৎকাল কৰিবলৈ গ'লে মই যেতিয়া বনাইছিলোঁ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মই যেতিয়া বনাইছিলোঁ মোৰ তেতিয়া 2500 টকা খৰচা হৈছিলে। মই বনাইছিলোঁ তৎকাল, ঠিক আছে? আপুনি যদি নৰ্মেল বনাবলৈ যায়, এতিয়াও চাগে 2000 মানে হ'ব, মই বিশেষ নাজানো এতিয়া প্ৰাইচটো, আপোনালোকে গম পাই যাব, অনলাইনত আপোনালোকে চালে গম পাই যাব প্ৰাইচটো কিমান হৈ আছে এতিয়া এখন পাছপোৰ্ট এপ্লাই কৰিবৰ কাৰণে, ঠিক আছে? তো আজিৰ ভিডিঅ'টোত ইমানখিনি। আপোনালোকে হয়তো বুজি পালে। যদি বুজি পোৱা নাই, কিবা কমেণ্ট ছেকশ্যনত আপুনি মোক কমেণ্ট কৰিব পাৰে, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু কেনেকৈ আপুনি এপ্লাই কৰিব লাগে তাৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপুনি মোক কমেণ্ট কৰি জনাওক, আপোনাক মই কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? তো আজিৰ ভিডিঅ'টোলৈ ইমানখিনিয়ে। তো বাকী ভিডিঅ'বিলাক চাবৰ কাৰণে, ডুবাইৰ ভিডিঅ'বিলাক, কেনেকৈ আপুনি ডুবাই আহিব, কেনেকৈ এখন ভিজা এপ্লাই কৰিব, ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবৰ কাৰণে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। টাটা, বাই বাই, জয় আই অসম।